ঘটনাটো কি হৈছে ঘটনাটো মই ব্লিচ থাকোঁ হঠাৎ মই ৰাতি ফোন পালোঁ যে এনেকুৱা এনেকুৱা মোৰ যেতিয়া ল'ৰা মন্তাজ আলি বয়স 51 বছৰ তাক আমাৰ বেচিমাৰী গাঁৱৰ কেইজনমান ল'ৰাই তাক ৰাতিলৈ তাক হত্যা কৰিলে মায়ে অকলে একেলগে থাকে তার ভিতর মারে কনে যাওয়া আর তোক কনে মারলে উচিত তদন্ত করে ব্যবস্থা ল'ব লাগে এইটো মোৰ তোৰ অনুৰোধ আৰু এনেকুৱা তাৰ সৰুৰ পৰা তাৰ যে জন্মৰ লগতে তাৰ দেউতাহঁতে এক্সপাৰ্ট হৈছে মানুহে তাকো তাৰ দেউতাকক কাল মাৰি পেলাইছে আমি তাক এই পৰিয়ালটোক আমাৰ জেঠাহঁতে বা মোৰ দেউতাহঁতে সৰুৰ পৰা সিহঁতক মানুহ খোৱাই বোৱাই সিহঁতৰ একো নাছিল আমি মানুহ কৰিলে এতিয়া ডাঙৰ হ'ল এতিয়া সিহঁতে মানে বুদ্ধি কৰি কিছুমান দুষ্কৃতি দিয়ে সিহঁতক আজি ৰাতি মাৰি পেলালে। এই ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ এইটো এটা নিন্দাজনক ঘটনা কাৰণ তেওঁ যদি কিবা দোষ কৰিছে এইটো আইন আছে আইনে তেওঁৰ বিচাৰ কৰিল হয় আৰু এই ক্ষেত্ৰত মই দেখিছোঁ যিবিলাক মানুহ সঁচাসঁচিকৈ ইয়াত জড়িত হৈ আছে যাতে তেওঁলোকে কোনেও হাৰি যাব নোৱাৰে তেওঁলোকৰ যাতে উচিত তদন্ত হৈ মানে তেওঁলোকৰ দৃষ্টান্তমূলক শাস্তি হ'ব লাগে কিন্তু লগতে মই প্ৰশাসনক অনুৰোধ জনাম যে দোষীক ধৰিবলৈ গৈ যাতে আমাৰ নিৰীহ মানুহ হাৰাশাস্তি নহয় এইফালেদি যাতে প্ৰশাসনে যাতে অলপ মানে নজৰটো ৰাখে আৰু যিসকলে দোষ কৰিছে তেওঁলোকক ধৰক উচিত শাস্তি দিয়ক এইটো আমি দাবী জনাইছোঁ। যোৱা ৰাতি যিটো ঘটনা হ'ল শুনা পালোঁ মন্তাজ আলী নামৰ ল'ৰাজন তেওঁৰ ঘৰ হ'ল আপোনাৰ বেচিমাৰীত তেওঁক আকস্মিকভাৱে তেওঁক মৃত্যু বুলি শুনা পালোঁ তাৰপাছত শুনা পালোঁ যে তাতে মানে মাটি লৈ ল'ৰাখিনি সেই পূবফালে গাঁৱৰ বেচিমাৰী পূবফালে গাঁৱৰ ল'ৰাখিনিয়ে মাটি লৈ তাক মাৰিছে কিবা যদি দোষ কৰিছে কিবা যদি তাৰ প্ৰব্লেম আছে এইটো আইন আছে আইন হাতত তুলি ল'ব নালাগে এইটো কঠোৰভাৱে কোকৰাঝাৰ জিলা আমচুৰ তৰফৰ পৰা নিন্দা কৰিছোঁ আৰু ধিক্কাৰ জনাইছোঁ আৰু কোকৰাঝাৰ জিলা প্ৰশাসনক অতি সোনকালে এই বস্তুটো তদন্ত কৰি এই কোনে কোনে সেই মাৰ্ডাৰৰ লগত জড়িত আছে গোটেইখিনিক গ্ৰেপ্তাৰ কৰি শাস্তি দিব লাগে আৰু তেওঁৰ পৰিয়ালবৰ্গলৈ আমি কোকৰাঝাৰ জিলা আমচুৰ তৰফৰ পৰা সমবেদনা জ্ঞাপন কৰিছোঁ অন্যথাই এইটো যদি অতি সোনকালে যদি গ্ৰেপ্তাৰ নকৰে আসামিখিনি আমি কোকৰাঝাৰ জিলা আমচুৱে যিকোনো পদক্ষেপ লোৱাৰ কাৰণে আমি বাধ্য হ'ম।